Hello friends, welcome back to my channel. আজি মই এটা ভিডিও লৈ আহিছো আপোনালোকৰ তাত এটা সৰু ৰেচিপি কেঁচা আমেদি কেনেকৈ আঞ্জা বনাব পাৰি সবেইটো কেঁচা আমৰ চাটনি খায় সালাড কৰি খায় কিন্তু মই আজি এটা আঞ্জা বনাব আপোনালোকক দেখাম এইটো ৰেচিপি একচুয়ালি মই মোৰ শাহু মায়ে শিকাইছে মই ভাবিছো ফাৰ্স্ট টাইম মই ট্ৰাই কৰিম ঘৰত তো আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাব প্ৰসেছটো চাব কেনেকৈ বনোৱা হৈছে আৰু ভাল লাগিলে ক'ব ঘৰত ট্ৰাই কৰিব পাৰে একচুয়ালি আপোনালোকেও ভাল লাগিলে ক'ব কেনে হৈছে কমেণ্ট দিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব ভিডিওটো যদি ভাল লাগিলে ভিডিওটো সম্পূৰ্ণ চাব শেষলৈকে চাব কেনে হৈছে ক'ব তো বলক ভিডিওটো আৰম্ভ কৰিছোঁ আগতে কেঁচা আমখিনি বুটালি আনি প্লেটত এনেকৈ ৰাখিছোঁ এতিয়া বাকলি গুচাই দেখাই থাকিম আপোনালোকক এতিয়া আমখিনি কাটি ভালকৈ নিমখ হালধি সানি ভালকৈ মিক্স কৰি এনেকৈ তাৰপিছত আমি এতিয়া তেলত দিম তেল গৰম কৰিলোঁ তেল গৰম হৈ গ'ল তাতে মই এতিয়া ফোৰণ দিম ফোৰণ দি শুকান জলকীয়া দুটামান দি দিওঁ এতিয়া আমখিনি দি দিলোঁ ইয়াতে কেৰাহীত তাৰপিছত ধুনীয়াকৈ ইয়াতে অলপমান সময় ভাজি আৰু মছলা অলপমান ঘৰত বনোৱা জিৰা ধনিয়া পাউডাৰ মিক্স কৰি দিলোঁ ইয়াতে আৰু অলপমান সময় ভাজি থাকিব লাগিব এতিয়া গুড় অলপমান এক্সট্ৰাকৈ এনেকৈ সৰুকৈ কাটি লৈছোঁ আমটো যিমান টেঙা হ'ব সিমান গুড় বেছি লাগিব মই ইমানখিনিমান লৈছোঁ চাওচোন যদি টেষ্ট কৰি পেলাই অলপমান বেছি টেঙা পাওঁ তেনেহ'লে আৰু গুড় দিব লাগিব বাকী পানী তাতে মই মিক্স কৰি দিম চাই থাকিব আমখিনি এনেকৈ ধুনীয়াকৈ ফ্ৰাই হ'ব লাগিব যাতে কোমল হৈ যায় দেখাত যাতে এনেকুৱা কোমল হৈ যায় ফ্ৰাই ভালকৈ কৰিব লাগিব তাৰপিছত আমি গুড়খিনি এতিয়া এড কৰিম ইয়াতে মই গুড়খিনি এড কৰি দিলোঁ তাতে অলপমান পানী মিক্স কৰি দিম আৰু ইয়াৰ অকণমান সময় উতলিব দিম এতিয়া এইটো মই টেষ্ট কৰি চালোঁ মিঠা আৰু প্ৰয়োজন নাই বাৰু মানে টেঙা জোখৰে হৈছে যিমানখিনি গুড় দিছিলোঁ ইমানটো আমৰ কাৰণে যথেষ্ট আৰু ইমান গুড় এড কৰিব নালাগে এতিয়া অকণমান সময় উতলিব দিম উতলাৰ পিছত আমি নমাই থ'ম গেছটো অফ কৰি দিম লাষ্টত উতলি লৰাই চাব যে ইয়াৰ পানী কনচিষ্টেঞ্চিটো যাতে ইমান পনীয়া নহয় অকণমান এনেকুৱা হ'ব হ'লে নমাই দিলে হ'ল আৰু অফ কৰি মোৰ ৰেচিপি ফাইনেলি ৰেডি হৈ গৈছে এইটো চাওক এইটো আপোনালোকে চব্জি সৈতে দালি ভাতৰ লগত ছাইড ডিছ হিচাপে খাব পাৰে বঢ়িয়া একদম জেমৰ নিচিনা হৈছে তাৰ যোনটো হেৰিটো কেনে হৈছে টেষ্ট কৰি লওঁ টেষ্টটো বঢ়িয়া হৈছে আপোনালোকেও খাব পাৰে বনাই মিঠাটো একদম জোখত হৈছে গুড়ৰ যোনটো কোৱান্টিটি আছিলে ইয়াতে পূৰা জোখত দিয়া হৈছে কেঁচা মানে টেঙাটো একদমেই টেঙাৰ ভাগ নাই তো আপোনালোকেও ঘৰত বনাই খাব পাৰে আৰু ইয়াৰ সোৱাদ ল'ব পাৰে আৰু ঠিক আছে মোৰ ভিডিঅ' চাই থাকিব আহিছোঁ লগ পাম বাই বাই